নমস্কাৰ মই আজি আকৌ এই ভিডিঅ'টোৰ জৰিয়তে অতি প্ৰয়োজনীয় ইণ্টাৰেষ্টিং তথ্য লৈ আহিছোঁ। অতি কম সময়তে আমি জানিব লগা নতুন তথ্য আহৰণ কৰোঁ আহকচোন। আমাৰ মুখৰ ভিতৰত থকা আলজিভাৰ কথাটো আমি জানো। এই আলজিভাৰ কাম কি বাৰু? এই আলজিভা নাথাকিলে আমি খাদ্য খাব নোৱাৰিম। কিন্তু কিয়নো? ইয়াৰ উপৰিও এই আলজিভাই আমাক বিভিন্ন বেক্টেৰিয়াৰ পৰা শৰীৰটোক কেনেকৈ ৰক্ষা কৰে এই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিছোঁ। আকৌ চকুৰ মণিৰ কাৰ্চিনত দেখাই দিয়া এই মাজৰ ক'লা অংশৰ নাম কি বাৰু? গোটেই চকুটো দেখিবলৈ এনেকুৱা আৰু ইয়াৰ নাম হৈছে আইবল। এই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিছোঁ। ৰেডাৰৰ কথাটো আমি শুনিছোঁ, কিন্তু এই ৰেডাৰে আমাক ৰেডিঅ' তৰংগৰ জৰিয়তে কিদৰেনো শত্ৰুৰ পৰা ৰক্ষা কৰে আৰু আমাৰ বিভিন্ন ক্ষেত্ৰত সহায় কৰে ইয়াৰ বিষয়েও ভিডিঅ'টোত আলোচনা কৰিছোঁ। আহকচোন তেনেহ'লে এনেধৰণৰ অতি প্ৰয়োজনীয় তথ্যৰ বিষয়ে ভিডিঅ'টো আলোচনা কৰোঁ। ভাইৰাছৰ কথা আমি জানো। ভাইৰাছে মানুহক সংক্ৰমিত কৰি বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰে। এই ভাইৰাছৰ আৱিষ্কাৰ কোন বাৰু? সৰ্বপ্ৰথমে এই ভাইৰাছ ডিমিট্ৰি ইভানস্কি নামৰ বিজ্ঞানীজনে আৱিষ্কাৰ কৰিছিল। সেইজন বিজ্ঞানী। পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। পিউপিল কি? পিউপিল হ'ল ছবিত দেখাই দিয়া কাৰ্চিনৰ সহায়ত চকুৰ এই মাজৰ ক'লা অংশ। চকুৰ গোল অংশক কৰ্ণিয়া বোলে। এই কৰ্ণিয়াৰ মাজত থকা সৰু ক'লা অংশ পিউপিল। গোটেই চকুটোক আকৌ কি বুলি কয়? আইবল বুলি কয়। এইটো হৈছে আইবল। পিউপিলটো সদায় মাজত থাকে। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমে কোনে এই তথ্য আৱিষ্কাৰ কৰে যে সূৰ্য হ'ল সৌৰজগতৰ কেন্দ্ৰ আৰু পৃথিৱীয়ে তাৰ চাৰিওফালে ঘূৰে? উত্তৰ হ'ল কপাৰ্নিকাছ। কপাৰ্নিকাছে পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰা কথাটো আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়োঁ। অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকতৰ নাম কি? উত্তৰ হ'ল দ্য আছাম ট্ৰিবিউন। এইখনেই হৈছে প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকত। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ নাম কি? উত্তৰ হ'ল ইছৰো, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। আৰু ইয়াৰ মুখ্য বিল্ডিংটো এনেকুৱা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। মুখৰ ভিতৰত আলজিভাৰ কাম কি বাৰু? আচলতে আলজিভাৰ কাম বিজ্ঞানীসকলে প্ৰথমে আমাৰ বিশেষ কাম নাইকিয়া বুলি ভাবিছিল, কিন্তু লাহে লাহে যেতিয়া চিকিৎসা বিজ্ঞান আগবঢ়াৰ লগে লগে গুৰুত্বপূৰ্ণ কামবোৰ ইয়াৰ ধৰা পেলাবলৈ সক্ষম হয়। ইয়াৰ উপস্থিতি আমাৰ মুখত অতি প্ৰয়োজন। ই কি কৰে? আমি যেতিয়া খাদ্য খাওঁ, এই ডিঙিৰ পৰা সেই খাদ্য নাকৰ ফালে যাবলৈ নিদি পেটলৈ পঠোৱাত সহায় কৰে। গতিকে আলজিভা নাথাকিলে আমি খাদ্য খাবকে নোৱাৰিম, ইমানেই আলজিভাৰ প্ৰয়োজন আছে। ইয়াৰ উপৰিও আৰু কি কৰে? মুখেৰে বেক্টেৰিয়া সোমোৱাত বাধা দিয়ে এই আলজিভাই। আমাৰ যে ডিঙি কেতিয়াবা খেচকেচনিৰ নিচিনা লাগে বা ব্লক বা জাম হোৱাৰ নিচিনা লাগে, সেয়া হ'ল আমাৰ শৰীৰলৈ প্ৰৱেশ কৰা বেক্টেৰিয়াবোৰ আলজিভাই বাধা দিবলৈ চেষ্টা কৰিছে আৰু সমৰ্থন নাই। ইয়াৰ উপৰিও ই লালটিৰো সৃষ্টি কৰে। সেইকাৰণে আলজিভাৰ আমাৰ শৰীৰত বিশেষ প্ৰয়োজন আছে। ইংৰাজীত তাক ইউভেলা বুলি কোৱা হয়। আকৌ তেজৰ ৰং ৰঙা কিয়নো? সকলো প্ৰাণীৰ তেজৰ ৰং ৰঙা। ইয়াৰ কাৰণ হ'ল তেজত লো মিশ্ৰিত হিমগ্ল'বিন নামৰ ৰঞ্জক পদাৰ্থ থাকে। সেইকাৰণে তেজৰ ৰং ৰঙা। ৰেডাৰৰ নামটো আমি সকলোৱে শুনিছোঁ। ৰেডাৰে কাম কি কৰেনো? আচলতে ৰেডাৰৰ সম্পূৰ্ণ অৰ্থ হ'ল ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেঞ্জিং। ই ৰেডিঅ' তৰংগৰ জৰিয়তে কাম কৰে আৰু ইয়াৰ আৱিষ্কাৰ হৈছিল 1922 চনত। এই ৰেডাৰ ব্যৱস্থাই ডিফেন্স বিভাগতো সকলো ধৰণৰ ছিগনেল পাবলৈ ব্যৱহাৰ কৰা হয়। কি কৰে? ই সকলো পৰিৱেশত কাম কৰিব পাৰে। শত্ৰুপক্ষই যেতিয়া যুদ্ধ প্লেনৰ ছিগনেল বা যিকোনো গতিশীল বস্তুৰ স্থিতি ধৰা পেলাবলৈ এই ৰেডাৰে সহায় কৰে। ইয়াৰ উপৰিও ৰেডাৰে বৰ্তমান কি কৰিছে? আমাৰ যাত্ৰীবাহী কঢ়িয়া উৰাজাহাজবিলাককো বিভিন্ন বতৰৰ আগজাননী বা এয়াৰপৰ্টত সুৰক্ষিতভাৱে লেণ্ডিং কৰাটো সহায় কৰে। গতিকে আমি ক'ব পাৰোঁ ৰেডাৰ নহ'লে আমাৰ কিমান অসুবিধা হ'ব বাৰু। ৰেডাৰে আমাক গোটেই ছিষ্টেমটোকে সহায় কৰি আছে। গোটেই ছিগনেলৰ ক্ষেত্ৰত সহায় কৰে, বহু সমস্যাৰ সমাধান কৰি দিছে। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়োঁ। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? আমি কৈ থকা অসমীয়া ভাষাটোৰ উৎপত্তি হৈছিল খ্ৰীষ্টীয়
নৱম দশম শতিকামানত, বহুত পুৰণি। এতিয়া আমি চি ভিটামিনৰ কথালৈ আহোঁ। চি ভিটামিনৰ কথা সকলোৱে কয় বৰ প্ৰয়োজন, চি ভিটামিন খাব লাগে আৰু বেমাৰৰ কাৰণে ভাল, বহুত ক্ষেত্ৰত সহায় কৰে। আচলতে চি ভিটামিনে কি কয়, আমাৰ ইমিউনি ছিষ্টেমটো ভাল কৰি ৰাখে, শক্তিশালী কৰে আৰু বিভিন্ন ক্ষেত্ৰত চি ভিটামিনে সহায় কৰে। আকৌ এই চি ভিটামিনবোৰ বিভিন্ন ধৰণৰ কমলা, নেমু আদিত পোৱা যায়। ইয়াৰ অন্য এটা নামো আছে আকৌ, ইয়াৰ অন্য নামটো হ'ল এছকাৰ্বিক এচিড। মই চি ভিটামিনৰ বিষয়ে ডিটেইলছকৈ ভিডিঅ' এটা বনাম বাৰু, ইয়াৰ বিশেষ কি কি কামত সহায় কৰে, আমাক কেনেকৈ ধৰণে শৰীৰটো ৰক্ষা কৰে বনাম। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিছে যদি প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।